আপুনি জানেনে যি ভগৱান গণেশক আমি প্ৰতিটো শুভ কামৰ আগতে পূজা কৰোঁ, তেওঁৰ জন্মৰ কাহিনী ইমানেই ৰহস্যময় যে স্বয়ং ভগৱান শিৱও তেওঁক চিনিব পৰা নাছিল। আৰু তাৰ পিছত যি ঘটিছিল সেয়া আশ্চৰ্যজনক আছিল। হিন্দু পুৰাণ অনুসৰি এদিন মা পাৰ্বতী কৈলাশ পৰ্বতত থকা নিজৰ গৃহত স্নান কৰিবলৈ গৈছিল, কিন্তু দুৱাৰত পহৰা দিবলৈ কোনো নাছিল। তেতিয়া মা পাৰ্বতীয়ে নিজৰ দেহত লগোৱা হালধি চন্দনৰ মিশ্ৰণেৰে এজন সুন্দৰ কিশোৰৰ মূৰ্তি নিৰ্মাণ কৰিলে। পাৰ্বতীয়ে মাতৃস্নেহত সেই মূৰ্তিত প্ৰাণ সঞ্চাৰ কৰিলে আৰু মূৰ্তিটো জীৱিত হৈ উঠিল। দেৱীয়ে দুৱাৰৰ সন্মুখত থিয় দি থকা পুত্ৰক মৰমেৰে ক'লে, পুত্ৰ, মই স্নান কৰিবলৈ যাওঁ। কোনো মানুহক ভিতৰলৈ প্ৰৱেশ কৰিব নিদিবা। কিছু সময় পিছত ভগৱান শিৱ গৃহত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিলে, কিন্তু গণেশ দুৱাৰত থিয় হৈ তেওঁক ৰখাই ভিতৰত প্ৰৱেশ কৰিবলৈ বাধা দিলে। শিৱই ক'লে, মই এই গৃহৰে স্বামী, মোক বাধা কিয় দিছা? গণেশে দৃঢ়ভাৱে উত্তৰ দিলে, মাতৃৰ আজ্ঞাৰ বাহিৰে মোৰ বাবে আন একোৱেই ডাঙৰ নহয়। এই কথা শুনি শিৱই ক্ৰোধত জ্বলি উঠিল। শিৱ, গণ, দেৱতা সকলোৱে মিলি সেই কিশোৰজনক আঁতৰাবলৈ চেষ্টা কৰিলে, কিন্তু কোনেও সফল হ'ব নোৱাৰিলে। শেষত ক্ৰোধত অন্ধ হৈ ভগৱান শিৱই নিজৰ ত্ৰিশূলেৰে সেই কিশোৰৰ মূৰ দেহৰ পৰাই পৃথক কৰি দিলে। যেতিয়া মা পাৰ্বতী বাহিৰলৈ ওলাই আহিল, নিজৰ পুত্ৰক মৃত অৱস্থাত দেখি শোকত কান্দিবলৈ ধৰিলে। তেওঁৰ শোক আৰু ক্ৰোধ ইমানেই ভয়ংকৰ আছিল যে তিনিওনো কঁপি উঠিল। তেতিয়া ভগৱান শিৱই নিজৰ ভুল বুজি পালে। তেওঁ লগে লগে গণসকলক আদেশ দিলে যে উত্তৰ দিশত গৈ যি প্ৰথম জন্তু পোৱা তাৰ মূৰ লৈ আহিবা। গণসকলে গৈ দেখিলে এটা হাতী। হাতীটোৰ মূৰ আনি সেই কিশোৰৰ দেহত সংযোগ কৰা হ'ল। ভগৱান শিৱই পুনৰ তাত প্ৰাণ সঞ্চাৰ কৰিলে আৰু সেই মুহূৰ্ততেই জন্ম হ'ল গজানন, বিঘ্নহৰ্তা, প্ৰথম পূজ্য ভগৱান গণেশৰ।